অবশ্যই ধুব লাগে এখানে ঠিক আছে কিন্তু ভুল আছে হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে আজি আমি ওলাইছোঁ এফালে যাবলৈ ছোৱালীয়ে উঠি গা চা ধুই ৰেডি আমি নাযাওঁ নহয় তুমি কিয় গা ধুইছা আমি নাযাওঁ বাকী দেখাম বাৰু আমি ক'ত যাওঁ কি কৰোঁ উঠিছোঁহে উঠি বেটিয়ে গা ধুইছে ময়ো পটপটকৈ ধুই লওঁ বাকী যেনে কাম তেনেকৈ এৰি পেলাই যাম কেলৈ কি যাওঁতে অলপ টাইম লাগিব আকৌ ঘূৰিও আহিব লাগিব আজিৰ ভিতৰতে আৰু বাকী কামকৰণজনী আহিব তেওঁ আহি পেলাই চব কাম কৰিব আৰু ৰাতিৰ পিছত চাবিটো দি যাম বাকী এতিয়া পটাপট চাহ একাপ খাই পেলাই গাটো ধুই ওলাওঁগৈ দেখাম আপোনালোকক বাঢ়ি গৈছে আজিকালি ল'বলৈ মও কোচত পমটো আব্বা কিনি দিব ক'ব বিচাৰা তাৰপিছত আৰু পমটো ফুলাই দিব আব্বা তাৰপিছত পানী ঢালি গা ধুম তুমি ভিডিঅ' কৰিম অ'কে ঠিক আছে এতিয়া আমি ৰেডি হৈ লওঁগৈ নিজৰে গ'লো আজি মেকআপ কৰিম অলপ নিজে নিজে যা তুমি ৰেডি হৈছা যোৱা এইফালে বহা এতিয়া পৰি যাব কিন্তু বহা মেকআপ এটা কৰিম মেকআপ কৰাৰ পিছত মই আপোনাৰ এটা দেখাম মোৰ মায়ে মোক দেখাব অ'কে নাও গো এণ্ড ছেট এতিয়া অলপ টাইম বহা মই কৰি লৈছোঁ আজি ভাবিছোঁ যে অলপ নিজকে নিজে সৰু চিম্পল মেকআপ লগে থাকি চাওঁ কেনেকুৱা লাগে যিটো হয়তো নিজকে বহুতো বনাই দিব বাৰু চেৰামটো লগাই 5 মিনিটছ ৰখিব লাগিব তাকে তাৰপিছত ড্ৰেছটো ডিচাইড কৰি লওঁ কি পিন্ধিম মাথাটো মেকআপ কৰিছোঁ যে এনেকুৱা হাজবেণ্ডে হাঁহিছে মানে কি কৰিবলৈ ওলাইছ বুলি কৈছে নিজকে নিজে ট্ৰাইটো কৰি চাব লাগে ন ভণ্টিয়ে মোক কৈছে এনেকৈ কৰিবা মই চাওঁচোন আৰু এইকেইদিন মানে ভিডিঅ'ছবিলাক চাই আছোঁ মেকআপ টিউটৰিয়েলবিলাক ট্ৰাই কৰি চাব লাগিব ন ট্ৰাই নকৰিলে কেনেকৈ শিকিম আমি মইতো সদায় ভণ্টিক লগ নাপাওঁ আজি চাওঁ নিজকে নিজে ইমান বেছি বগা লাগিছে মই একেবাৰে মিলাবই নাজানো কেনেকৈ কি কৰি পেলাই মিলাব লাগে বাট যি কৰোঁ কৰিম আৰু আজি এনেকৈয়ে ওলাই যাম মুঠতে কৰিমেই এতিয়া কুকুৰটো চেঞ্জ কৰি পিনি আৰু যিহেতু লাইট গ্ৰীণ কালাৰটো মই আই শ্বেডো লগালোঁ ন তো মোৰ ড্ৰেছটো মানে গ্ৰীণ কালাৰ হয় তো পিনি মানে মই কাপোৰ পিন্ধি ৰেডি টেন
এটালৈকে পিন্ধি যাওঁ ন নাচিং হৈ যাব মিন্ত্ৰাৰ পৰা লৈছিলোঁ বাট হাতখন অকণ বেছি শকত যে মোলৈ টাইট হৈছে বাট কি পিন্ধিব পৰা হৈ আছোঁ ৰেজিষ্টৰ হৈ গ'লো বাট চুলিখিনি জানো ভাল লাগিছে আহিলোঁ মানুহ আকৌ আঁতৰি দিয়াচোন বেয়া দেখিছে নিব পাট্টাটো ল'বলৈ আছে বেটিক পটাপট ৰেডি কৰি লওঁ মইতো ৰেডি হ'লোঁ নিজকে নিজে ইমানে বগা দেখিছোঁ হাজবেণ্ডে এতিয়া ওলাই গা ধুবলৈ গৈছে ওলাই আহি যে কি ক'ব চকুটো মেলিছে নে ড্ৰেছটোৰ লগত বাকী ঠিক আছে মই পটাপট বেটিক ৰেডি কৰি লওঁ যাবলৈ লাগিব এইফালে বাহঁতে ওলাই ৰেডি হৈ আছে আৰু বেটিক ৰেডি কৰি লওঁ নহ'লে দেখিছে ন মেকআপ কৰি নিজকে কেনেকৈ গেলাই আছে ৰ'ব দেই ৰেডি কৰি লওঁ গাইজ আমি যাবলৈ ৰেডি হৈ গ'লোঁ এখেতে ৰেডি হৈ গ'ল ময়ো ৰেডি পোৱালিও ৰেডি এইফালে ময়ো ৰেডি এতিয়া যাওঁ ওলাই ব'লক আমি ক'ত গৈ আছোঁ দেখাই আছোঁ গাইড কৰি আছোঁ ব'লক আছোঁ গোৱালপাৰা ডিষ্ট্ৰিক্ট কিন্তু যাম ধূপধাৰা আমি গৈ আছোঁ ধূপধাৰা বা ঘৰত হাজবেণ্ডৰ মানে সৰু বা আকৌ ঘৰত কিমান ট্ৰেফিক জাম দেখিছে নহয় কেতিয়া যে পামগৈ আৰু Hello, Alvina Betty. Aksha, hi, Betty. Hi. Hi, guys. Good yes. Betty, hi, guys. কি খাইছা তুমি কি খাইছা আচ্ছা কি খাইছা কিবা আহোঁতে পিছপাখন ইমান ধুনীয়া হৈছিলে ইমান ধুনীয়া বেক চাইডে মানে ভিউটো নহয় এতিয়া আহিছোঁ যে এতিয়া পূৰা হাবি জংঘল দেখাই আছোঁ আহি ভাত চাত খাই আজৰি হ'লোঁ কাপোৰ চাপোৰ সলাই ল'লোঁ অলপ এতিয়া এইটো চাবলৈ আহিছোঁ এইবোৰ কি গছ হয় আফিফ কি বুলি কয় এইফালে ৰাস্তাই নাইকিয়া হৈ গ'ল সিবাৰ ইমান ধুনীয়া ৰাস্তা আছিলে এইফালে গৈছিলোঁ ন আমি হে নাযাওঁ তাত নাপায় ব'লা আমি আহিলোঁ এতিয়া ধূপধাৰা এখন মাৰ্কেটলৈ বিনায়ক বুলি অলপ কিবি শ্বপিং কৰোঁ ব'লক চাওঁ দোকানখনত কি আছে কি নাই বাছত যাম আহা ৰখিৰা আফিফ যোৱাচোন ইমান গৰম লাগিছে এচিটোৰ ওচৰতে ৰৈছোঁ বে
আমি ওলালোঁ বজাৰ কৰি সৰু সুৰা কিবা কিবি অলপ ল'লোঁ এতিয়া গৈ আছোঁ বা ঘৰত তাৰপিছত আমি ওলাই যাম ঘৰলৈ বহুত ৰাতি হৈ গ'ল ঘৰ আহি পালোহি অলপ বজাৰ কৰিলোঁ তাৰপিছতে আহিলোঁ বাঘৰ পৰা ফুলৰ পুলি চুলি লৈ আহিছোঁ ইয়াতে আহি পেলাই পেলাই গৈছোঁ এইবিলাক কি হয় নাজানো আৰু ৰাতিপুৱাকে কৰিম বা এনেকেই দি পঠাইছে মানে আৰু ইয়াতে সৰু কিবা কিবি পুলি আছে চব থওঁ এইবোৰ ৰাতিপুৱাকে কৰিম আৰু কি কৰোঁ বাকী কি ল'লোঁ পটককৈ দেখাই দিওঁ ৰ'ব ল'লোঁ আৰু বেটিলে ফ্ৰক এটা ল'লোঁ মই নিজে কুৰ্তি এটা ল'লোঁ হাজবেণ্ডে শ্বাৰ্ট ল'লে গেঞ্জি ল'লে আৰু কি লৈছিলোঁ আৰু এইটো গিফ্ট এটা লৈছিলোঁ দিলোঁ বাকী আৰু নাই গতিকে আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আজি সকলো নতুন ছাবস্ক্ৰাইব কৰিব আকৌ আহিম নতুন এটা ভিডিঅ' লৈ এতিয়া বাই